গুড ইভিনিং, মই ডক্টৰ দীপাংকৰ। এই যে আমাৰ স্কিনত যিটো বাৰ্ট বা আচিনা তেনেকৈ ডেভেলপ হয়, তো আপোনালোকে নিশ্চয় বহুত মানুহৰে তেনেকৈ হোৱা দেখিছে বা আপোনালোকৰে হয়তো কোনোবাৰ তেনেকুৱা আচিনাৰ সমস্যা আপোনালোকৰ থাকিব পাৰে। এই আচিনাটো সাধাৰণতে মেডিকেলি ৱাৰ্ড বুলি কয়, একদম প্ৰপাৰ টাৰ্মটো ভেৰুকা, আৰু এইটো এক প্ৰকাৰৰ স্কিনৰ ইনফেকশ্যন হয়। ইনফেকশ্যনটো কোনে কৰে? HPV বা হিউমেন পেপিলোমা ভাইৰাছ বুলি এটা ভাইৰাছে এই ইনফেকশ্যনটো কৰে। ইনফেকশ্যনটো কেনেকৈ হয়? যিবিলাক এক্সট্ৰাজেনাইটেল ৱাৰ্ড থাকে, মানে আমাৰ প্ৰাইভেট পাৰ্টত বাদ দি কেনে বাকী স্কিনৰ এৰিয়াত হোৱা যিবিলাক ৱাৰ্ড থাকে সেইবিলাক সাধাৰণতে ডাইৰেক্ট কণ্টেক্টতো হ'ব পাৰে আৰু ইনডাইৰেক্ট কণ্টেক্টতো হ'ব পাৰে। ডাইৰেক্ট কণ্টেক্ট বুলি ক'লে সাধাৰণতে ধৰক কোনোবা এজন মানুহৰ ৱাৰ্ড হৈ আছে আৰু আপুনি সেই মানে মানুহজনৰ সংস্পৰ্শত আহিছে আৰু সেই ৱাৰ্ডটোৰ সংস্পৰ্শত আহিছে। আপোনাৰ স্কিনত ক'ৰবাত তেনেকুৱা কটা চিঙা আছিলে, ক'ৰবাত তেনেকুৱা ব্ৰেক আছিলে বা ওৱেৰ এণ্ড টিয়াৰ আছিলে, ডিছকণ্টিনিউৱেশ্যন আছিলে স্কিনত। চ' সেই মানে ছিদ্ৰ বা সেই কটা চিঙাৰ মানে যিখিনি এৰিয়া হয়, সেই এৰিয়াৰে সেই ভাইৰাছটো তেনেকৈ সোমাই আপোনাৰ বডিত প্ৰৱেশ কৰি কেনে আপোনাক সংক্ৰমিত কৰিব পাৰে। সেইটো হ'ল ডাইৰেক্ট ট্ৰান্সমিশ্যন। আৰু ইনডাইৰেক্ট ট্ৰান্সমিশ্যন বুলি ক'লে সাধাৰণতে ধৰক ৱাৰ্ড ইনফেক্টেড মানুহজনে ব্যৱহাৰ কৰা কিছুমান সা সৰঞ্জাম, যেনেকৈ টাৱেল বা তেওঁৰ ৰেজৰ, নেইল ক্লিপাৰ, হেয়াৰ ব্ৰাছ, এইবিলাক যদি আপুনি ইউজ কৰে, তো আপোনাৰ তেনেকৈ ইনডাইৰেক্টলিও মানে এই সংক্ৰমণটো হ'ব পাৰে। যদি আপোনাৰ স্কিনত ক'ৰবাত তেনেকুৱা ডিছকণ্টিনিউৱেশ্যন বা ক'ৰবাত তেনেকুৱা কটা চিঙা থাকে, তেনেকৈ সেই কাপোৰত বা সেই বস্তুত লাগি থকা সেই ভাইৰাছটো বা ভাইৰেল পাৰ্টিকলছখিনি আপোনাৰ বডিত তেনেকৈ প্ৰৱেশ কৰি কেইদিনমান পিছত মানে ইনকুবেশ্যন পিৰিয়ডটো পাৰ হোৱাৰ পিছত সি তেনেকৈ ৱাৰ্ড হিচাপে মেনিফেষ্ট হ'ব পাৰে আপোনাৰ বডিত। চ' এক্সট্ৰাজেনাইটেল ৱাৰ্ডবিলাক সাধাৰণতে ডাইৰেক্ট আৰু ইনডাইৰেক্ট এই দুটা পদ্ধতিত তেনেকৈ সংক্ৰমণ হ'ব পাৰে বা সংক্ৰমিত হ'ব পাৰে। আৰু যিবিলাক জেনাইটেল ৱাৰ্ডছবিলাক সাধাৰণতে স্কিনৰ আমাৰ যিখিনি বডিৰ স্কিন থাকে এইখিনিক বাদ দি কিনে আমাৰ প্ৰাইভেট পাৰ্টতো তেনেকৈ হয়। আৰু সেই প্ৰাইভেট পাৰ্টত হোৱা ৱাৰ্ডবিলাক সাধাৰণতে ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যনৰ ভিতৰত পৰে। মানে অসুৰক্ষিত যৌন সংক্ৰমণৰ ফলস্বৰূপে তেনেকৈ সেই সংক্ৰমণটো হ'ব পাৰে। আৰু সেইবিলাক সাধাৰণতে আপোনাৰ ধৰক বেলেগ একো তেনেকুৱা হেৰি নাই, অনলি মানে আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰক'ৰ্চৰ ফলস্বৰূপে বা কনচিকুৱেঞ্চেছ ৰূপে সেইটো তেনেকৈ ট্ৰান্সমিট হয়। এতিয়া ৱাৰ্ডবিলাক সাধাৰণতে দেখিব কেনেকুৱা হয়? ৱাৰ্ড বা আচিনাবিলাক সাধাৰণতে দেখিব একদম অড টাইপৰ লাগে। এটা নিৰ্দিষ্ট টাইপৰ তেনেকুৱা সিহঁতৰ মানে গঠন বা অৱয়ব এটা নাথাকে। বেলেগ বেলেগ টাইপ হিচাপে ৱাৰ্ডৰ সেই মানে শ্বেপটো, চাইজটো বেলেগ বেলেগ হ'ব পাৰে বা মৰ্ফলজিটো বেলেগ বেলেগ হ'ব পাৰে। তথাপি কমনলি ক'লে অলপ ৰাফ টাইপৰ হয়, কেতিয়াবা অলপ বাম্পি টাইপৰ তেনেকুৱা অভাৰগ্ৰ'থ থাকে স্কিনৰ, কেতিয়াবা অলপ ছফ্ট হয়, অলপ প্লেইন টাইপৰো থাকে, মানে ফ্লেট হৈ কেনে। কালাৰ বুলি ক'লে সাধাৰণতে স্কিনৰ কালাৰ থাকে বা ব্ৰাউন বা ব্লেক বা অলপ গ্ৰে কালাৰ, এনেকুৱা কালাৰৰ হ'ব পাৰে। চিমটম বুলি ক'লে ইমান লক্ষণ নাথাকে, ইচিং, পেইন এইবিলাক ইমান নাথাকে, এক্সেপ্ট প্লান্টাৰ ৱাৰ্ডছত মানে ভৰি তলোৱাত যিটো ৱাৰ্ড হয় সেইটোত মানে পেইন থাকে। আদাৰ দেন ডেট বাকী ৱাৰ্ডবিলাকত ইমান বা আচিনাবিলাকত ইমান লক্ষণ বা ইমান অসুবিধা পেচেণ্টজনক দি নাথাকে। আৰু কেতিয়াবা অলপ ব্লিডিং হ'ব পাৰে। আৰু ৱাৰ্ডৰ যিখিনি ওপৰৰ স্কিন হয়, স্কিনখিনি অকণমান তেনেকৈ সাৱধানে আঁতৰাই দিলে, অলপ স্ক্ৰেপিং কৰিলে তলত কিছুমান কলা কলা টাইপৰ ব্লেক ডটছ কিছুমান দেখা পায়। সেইবোৰ সাধাৰণতে স্কিনৰ তলত যিবিলাক মানে ব্লাড কেপিলাৰিজ আছিলে, খুব টাইনি টাইনি ব্লাড কেপিলাৰিজ বা ব্লাড চলাচল কৰা যিবিলাক নলিকা আছিলে, সেইবোৰ মানে গোট মাৰি গৈছে, তেজখিনি গোট মাৰি গৈছে আৰু কেপিলাৰীবিলাক তেনেকৈ মৰি গৈছে। তো সেইখিনিৰ অৱশিষ্টখিনি আপুনি তেনেকৈ ব্লেক ডটছ হিচাপত তেনেকৈ দেখা পায়। এইখিনিয়ে সাধাৰণতে ৱাৰ্ডৰ দেখিব মানে তাৰ অৱয়ৱখিনি বা তাৰ মৰ্ফলজিখিনি আৰু চিমটমছখিনি। ৱাৰ্ডৰ বেলেগ বেলেগ টাইপো থাকে, মানে তাৰ ধৰক কিছুমান ৱাৰ্ড মানে খুব কমনলি আমাৰ হাতৰ আঙুলিবিলাকত বা হাতত তেনেকৈ ডেভেলপ হয়, সেইবোৰক কমন ৱাৰ্ড বা ভেৰুকা ভালগাৰিছ বুলি কয়। সেইবোৰ সাধাৰণতে আঙুলি চাঙুলি তেনেকৈ আপুনি দেখিব বা তেনেকৈ আপুনি হাতত দেখিব। হাতখনত কমনলি দেখা যায়, নখটোক আগুৰি কেনে থাকিব পাৰে, যিটো পেৰিআংগুৱেল ৱাৰ্ড বুলিও কয়, তেনেকুৱা টাইপৰ। কিছুমান ৱাৰ্ড আপুনি সাধাৰণতে মুখত দেখিব, নেকত দেখিব, চকুৰ চাৰিওফালে, নাকৰ চাৰিওফালে বা মুখৰ চাৰিওফালে তেনেকৈ দেখিব পাৰে। আৰু দেখিব মানে সিহঁত মানে এনেকুৱা সৰু সৰু প্ৰজেকশ্যনৰ নিচিনা থাকে। কেতিয়াবা এটা দুটা এনেকুৱা প্ৰজেকশ্যন থাকে, কেতিয়াবা মাল্টিপল প্ৰজেকশ্যন থাকে, মানে আঙুলিৰ নিচিনা তেনেকুৱা থিয় থিয় কিছুমান প্ৰজেকশ্যন থাকে। সেইবোৰ সাধাৰণতে ডিজিটেড ৱাৰ্ড বা ফিলিফৰ্ম ৱাৰ্ড বুলি কোৱা হয়। তাৰ পিছৰ টাইপটো হৈছে প্লেইন ৱাৰ্ড। প্লেইন ৱাৰ্ডক ভেৰুকা প্লানা বুলিও কয়। প্লেইন ৱাৰ্ডবিলাক সাধাৰণতে মাল্টিপল ৱাৰ্ডছ একেলগে থাকে এটা জেগাতে আৰু খুব প্লেইন হৈ থাকে, একদম ফ্লেট হয় ৱাৰ্ডবিলাক। সেইবিলাক সাধাৰণতে বডিৰ বিভিন্ন পাৰ্টতে হ'ব পাৰে, যিকোনো পাৰ্টত হ'ব পাৰে। কমনলি আমাৰ তেনেকৈ আইব্ৰজৰ ওপৰত ডেভেলপ হয়। মানে ধৰক এইটো পাৰ্লাৰত মানে থ্ৰেডিং কৰা মহিলা মানুহবিলাকৰ বা ছোৱালী মানুহবিলাকৰ কমনলি দেখা যায়। ইনফেক্টেড ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিলে থ্ৰেডিঙৰ কাৰণে
ধৰক কোনোবা ৱাৰ্ড থকা ক্লায়েণ্ট এগৰাকীয়ে অলৰেডি সেই ইনষ্ট্ৰুমেণ্টটো ইউজ কৰিছিলে কিন্তু প্ৰপাৰলি ষ্টেৰিলাইজড নকৰাৰ কাৰণে সেই সৰঞ্জামটোৰ পৰা নেক্সট ক্লায়েণ্টজনৰ বডিলৈ তেনেকৈ ইনফেকশ্যনটো আহিব পাৰে কাৰণ সেই মানে সৰঞ্জামখিনি এজ এ ফৰ্মাইট হিচাপে কাম কৰে আৰু তাত মানে সেই ভাইৰেল পাৰ্টিকলছটো লাগি থাকে আৰু সেইটো আপোনাৰ স্কিনত তেনেকুৱা ৰন্ধ্ৰ বা ছিদ্ৰইদি তেনেকৈ পেনিট্ৰেট কৰি আপোনাৰ তেনেকৈ কেইদিন পিছত ৱাৰ্ড হিচাপে ডেভেলপ হ'ব পাৰে এইবিলাক সাধাৰণতে ভেৰুকা প্লেনাৰ ভিতৰত পৰে আৰু এটা ৱাৰ্ড থাকে যিটো ভেৰুকা প্লান্টাৰিছ বুলি কয় ইয়াতে ভেৰুকা ৱৰ্ডটোৰ মিনিং মানে ৱাৰ্ড মেডিকেলি ভেৰুকা বুলি কয় মানে প্ৰপাৰ টাৰ্মটো কমনলি ৱাৰ্ড বুলি কয় আৰু অসমীয়াত আমি আচিনা বুলি কওঁ প্লান্টাৰ ৱাৰ্ড বা ভেৰুকা প্লান্টাৰিছটো সাধাৰণতে ভৰিৰ পতাত হয় মানে চলত হয় বা প্লান্টাৰ ছাৰ্ফেচত সেইটোৰ গ্ৰোথটো সাধাৰণতে অলপ অন্তৰ্মুখী হয় অলপ ভিতৰৰ ফালে তাৰ গ্ৰোথ থাকে আৰু খুব পেইন থাকে বিষাই ষ্টেপিং কৰিলে ৱাকিং কৰিলে পেইন থাকে আৰু এটা ৱাৰ্ডৰ টাইপ থাকে সেইটো হৈছে আপোনাৰ এনোজেনাইটেল ৱাৰ্ড বা যিটো মেডিকেলি প্ৰপাৰলি কণ্ডাইলোমা একুমিনেটা বুলিও কোৱা হয় এনোজেনাইটেল ৱাৰ্ডবিলাক সাধাৰণতে আমাৰ যিবিলাক প্ৰাইভেট পাৰ্ট থাকে মানে ধৰক গ্লেন্স পেনিছ বা মহিলা মানুহৰ পুৰুষ মানুহৰ ক্ষেত্ৰত গ্লেন্স পেনিছ বা তেওঁলোকৰ স্ক্ৰটাম আৰু মহিলা মানুহৰ ক্ষেত্ৰত সাধাৰণতে ভালভা বা ভেজাইনা আৰু এনাছ উভয়ৰ ক্ষেত্ৰত এনাছ এনেকুৱা এৰিয়াবিলাকত তেনেকৈ ডেভেলপ হ'ব পাৰে আৰু সেই ৱাৰ্ডটো সাধাৰণতে ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন হয় মানে অসুৰক্ষিত যৌন সংক্ৰমণৰ ফলস্বৰূপে সেই ইনফেকশ্যনটো বা ৱাৰ্ডটো তেনেকৈ ডেভেলপ হৈছে আৰু সেইটো সাধাৰণতে আপোনাৰ সংক্ৰমণো হ'ব পাৰে যদি আপোনাৰ ৱাৰ্ড আছে ধৰক মানে এনোজেনাইটেল ৱাৰ্ড আছে আৰু আপুনি আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰিছে কোনোবা হেল্ডি মানুহ এজনৰ লগত উইদাউট এনি প্ৰটেকশ্যন চ' তেওঁ মানে ৰিস্কত থাকিব আপোনাৰ বডিৰ পৰা সেই সংক্ৰমণটো তেওঁ কেটচ কৰাৰ পৰা মানে তেওঁৰ বডিত তেনেকৈ সংক্ৰমণটো যাব পাৰে যদি আপুনি তেনেকৈ আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰে আৰু এটা লাষ্টত এটা ৱাৰ্ড থাকে সেইটো সাধাৰণতে এই বাচ্চাৰবিলাকৰ থাকে হাতত বাচ্চাৰ মানে ধৰক মাংসৰ মানে কচাইবিলাকৰ হাতত তেনেকৈ তেওঁলোকৰ যিবিলাকে মানে খুব মিট বা খুব কেঁচা মাংস এইবিলাকৰ সংস্পৰ্শত আহি থাকে তেওঁলোকৰ হাতত আঙুলিত মানে এই ৱাৰ্ডটো ডেভেলপ হয় যিটো মানে বাচ্চাৰ ৱাৰ্ড বুলিও কোৱা হয় এতিয়া ৱাৰ্ডবিলাকতো মই টাইপছখিনি কৈ দিলোঁ অলপ চিমটমছখিনিও ক'লোঁ এতিয়া ৱাৰ্ডৰ মেলিগনেঞ্চিৰ লগত কিবা মানে চান্স আছে নেকি নৰ্মেলি ৱাৰ্ডটো এটা ভাইৰেল সংক্ৰমণ হয় এইটো HPV বা হিউমেন পেপিলোমা ভাইৰাছৰ পৰা এইটো সংক্ৰমণটো হয় আৰু তেনেকুৱা মেলিগনেঞ্চিৰ লগত ইয়াৰ কোনো তেনেকুৱা ওতঃপ্ৰোত সম্পৰ্ক নাই খুব ৰেয়াৰলি জেনাইটেল ৱাৰ্ডছবিলাক এনোজেনাইটেল ৱাৰ্ডছবিলাক মেলিগনেঞ্চিলৈকে তেনেকৈ ৰূপান্তৰ হ'ব পাৰে সেইটো খুব ৰেয়াৰ ফেন'মেনন হয় এতিয়া হিউমেন পেপিলোমা ভাইৰাছৰ কেইবাটাও ষ্ট্ৰেইন থাকে তাৰ ভিতৰত চব ষ্ট্ৰেইনে ৱাৰ্ক কৰে চিলেক্টিভ কিছুমান ষ্ট্ৰেইন থাকে সেইবিলাকে মানে এই ৱাৰ্ডবিলাক তেনেকৈ ডেভেলপ কৰে এতিয়া ৱাৰ্ডছ হ'লে আপুনি কেনেকৈ সাৱধানতা অৱলম্বন কৰিব যিহেতু মই অলৰেডি ক'লোঁ ৱাৰ্ডছটো এটা সংক্ৰমণ হয় কিউটেনিয়াছ বা স্কিনৰ সংক্ৰমণ হয় ভাইৰাছৰ পৰা হয় তো আপুনি স্কিনটো ভালকৈ প্ৰটেক্ট কৰি ৰাখিব লাগে যিকোনো তেনেকুৱা ৱাৰ্ডছ থকা মানুহৰ স্কিনৰ ডাইৰেক্ট কণ্টেক্টত আপুনি তেনেকৈ নাহিব আৰু যদি আপোনাৰ তেনেকুৱা কটা চিঙা আছে তো তেতিয়াহ'লেতো আপুনি আৰু বেছি ভিজিলেণ্ট হৈ থাকিব স্কিনটো ভালকৈ প্ৰটেক্ট কৰি ৰাখিব যাতে ক'তো ব্ৰেকছ ট্ৰমা বা স্কিনত তেনেকুৱা এনি ৱেৰ এণ্ড টিয়াৰ বা ডিছকণ্টিনিউৱেশ্যন তেনেকুৱা নহয় কাৰণ সেনেকুৱা হ'লে আপুনি ভালনাৰেবল হৈ থাকিব মানে ইনফেকশ্যনটো মানে কেটচ কৰিব আৰু ধৰক নিজৰ পাৰ্চনেল হাইজিনটো মেইনটেইন কৰি ৰাখিব যিকোনো মানুহৰ পাৰ্চনেল আইটেমছবিলাক যেনেকৈ ধৰক তেওঁৰ টাৱেল ৰেজৰ কোম হেয়াৰ ব্ৰাছ নেইল ক্লিপাৰ এইবিলাক ফৰ্মাইট হিচাপে কাম কৰে মানে ইয়াতে সেই ইনফেকশ্যনৰ মানে ভাইৰাছ পাৰ্টিকলছটো যিটো ইনফেকশ্যন কৰিছিলে লাগি থাকিব পাৰে যদি তেওঁ ভালকৈ সেই সামগ্ৰীবোৰ মানে ষ্টেৰিলাইজ কৰা নাই তো ইভেঞ্চুৱেলি আপোনাৰ বডিৰ কণ্টেক্টত আহিলে আপুনিও সেই ইনফেকশ্যনটো কেটচ কৰিব পাৰে আৰু এটা কথা যিবোৰ মানুহৰ ইমিউনিটিটো অলপ ডাউন হৈ থাকে যিবোৰ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো অলপমান কম্প্ৰমাইজড স্পেচিয়েলি ডায়েবেটিক মানুহৰ ক্ষেত্ৰতে কওঁ তেওঁলোকে নিজৰ ব্লাড মানে চুগাৰ লেভেলটো ভালকৈ কণ্ট্ৰলত ৰাখিব লাগে আৰু তেতিয়া তেওঁলোকৰ ইম্প্ৰুভমেণ্টটো সোনকালে হ'ব বা ৱাৰ্ডৰ সংক্ৰমণটো তেনেকৈ মানে অলপ মানে স্থগিত হৈ থাকিব আৰু যিটো ভৰিত মানে ৱাৰ্ড হয় ভৰিত ৱাৰ্ড হ'লে সাধাৰণতে আপোনালোকে গুৰুত্ব দিব লাগে আৰু ফ্লেট চেণ্ডেল পিন্ধি থকা বা অলপমান ইনচল ব্যৱহাৰ কৰা বা ভালকৈ ট্ৰিটমেণ্টৰ মানে ষ্টাৰ্ট কৰা ইটছ ভেৰি ইম্পৰ্টেণ্ট একচুৱেলি এতিয়া হোমিঅ'পেথিক ট্ৰিটমেণ্টৰ ৰোল বহুত ভাল হয় ৱাৰ্ডৰ ক্ষেত্ৰত হোমিঅ'পেথিক ট্ৰিটমেণ্টটো ৱাৰ্ডৰ ক্ষেত্ৰত অলপ চেলিব্ৰেটেডে হয় এটা মেডিচিন থুজা অক্সিডেণ্টেলিছ বুলি কয় সেই মেডিচিনছটো মানে ইটছ ভেৰি মানে কমন বহুত মানুহে জানে এই মেডিচিনছটোৰ বিষয়ে বহুত মানুহে এই দৰৱটো সেৱন কৰি কিনে ভালো পাইছে হোমিঅ'পেথিৰ ট্ৰিটমেণ্টটো সাধাৰণতে ইমিউনোচেণ্ট্ৰিক থাকে আপোনাৰ কেছ হিষ্ট্ৰী লৈ কিনে আপোনাৰ ভালকৈ কেছ টেকিং লয় আপোনাৰ পাৰ্চনেল হিষ্ট্ৰী আপোনাৰ চিফ কমপ্লেইনটোৰ ওপৰত তেনেকৈ প্ৰাধান্য দি আপোনাৰ পাৰ্চনেল হিষ্ট্ৰীকো প্ৰাধান্য দিয়া হয় আপোনাৰ ফেমিলি হিষ্ট্ৰী গোটেইখিনি ভালকৈ এনালাইজ কৰি আপোনাৰ মাইজমেটিক বেকগ্ৰাউণ্ডটো তেনেকৈ ইভালুৱেট কৰি আপোনাক
দৰৱ তেনেকৈ প্ৰেছক্ৰাইব কৰা হয় আৰু সেই দৰৱটোৰ ইটছ ভেৰি ইফেক্টিভ কেপেবল নট অনলি ই মানে আপোনাৰ মানে যিখিনি ৱাৰ্ড বহিৰাগ মানে আপোনাৰ স্কিনত তেনেকৈ আপুনি মানে ভোগ কৰি আছে সেইখিনি আপোনাৰ নাইকিয়া কৰি দিয়ে এক্সটিংগুইছ কৰি দিয়ে লগতে আপোনাৰ ফিউচাৰত আকৌ ৱাৰ্ড ডেভেলপ হোৱাৰ টেণ্ডেঞ্চিটো তেনেকৈ ই নাইকিয়া কৰি দিয়ে মেডিচিনে কাৰণ যিহেতু ই ইমিউনোচেন্ট্ৰিক হয় আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো এম্পাৱাৰ কৰে ৰোগ প্ৰতিৰোধ ক্ষমতাটো বা ভাইটেল ফ'ৰ্চটো ষ্ট্ৰেংথেন কৰে ৰেষ্ট'ৰ কৰে আৰু ভাইৰাছটো সেইকাৰণে আপোনাৰ বডিত তেনেকৈ লাহে লাহে তেনেকৈ দুৰ্বল হৈ এটা সময়ত সি সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ যায় আৰু সেইটোৰ পৰা আপুনি এটা পাৰ্মানেণ্ট ছিগনিফিকেণ্ট লং লাষ্টিং ইম্প্ৰুভমেণ্ট এটা আপুনি এক্সপেক্ট কৰিব পাৰে তো আশা ৰাখিছোঁ এইখিনি কথাই আপোনালোকক হেল্প কৰিব আপোনালোকৰ কিবা কুৱেৰিজ বা তেনেকুৱা এনি কাইণ্ড অফ কুৱেশ্যনছ থাকিলে ইউ কেন ৰাইট ইন আ কমেণ্ট ছেকশ্যন থেংক ইউ ছ' মাছ